কৰি বহি থাকিলে কি হ'ব বোপা দুৰ্যোধন? ভীষ্ম দ্ৰোণ যদিও বীৰ আছিল পক্ষপাতি আছিল, নহ'লেনো ভীষ্মহেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে? গ'ল ভালেই হ'ল। শৌৰ্য বীৰ্যত কুৰুকুল এতিয়াও হীন হোৱা নাই। অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা ভাগিল। বহি নাথাকিবা দুৰ্যোধন, বহি নাথাকিবা। বহিবৰ সময় ক'ত মামা? ভাবিছো মাত্ৰ ভাবিছো, কি শক্তিত বলিয়ান আজি পাণ্ডৱ সেনাজী। কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিছে নাশ কৰিব মোৰ বিপুল বাহিনী। শক্তিৰ কথা নাই দাদা, ই চক্ৰান্তকাৰী কুৎকলীয়া কৃষ্ণই সেইখন ধিক অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰালে আৰু অস্থামা হত বুলি অসহ্য সন্তান প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে। ঠিক কথা কৈছা দুঃশাসন, ঠিক কথা কৈছা। ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি কেই পাণ্ডৱৰ নাই। ই মাথো এক চক্ৰান্ত। এইবাৰ মই তাক ব্যৰ্থ কৰিম। অংগাধিপতি কৰ্ণক সেনাপতি পাতি পৰীক্ষা কৰিম মামা। পঞ্চশহুধৰে ধৰে শক্তি কিমান, পৰীক্ষা কৰিম কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰসাল বালকে। কৰ্ণকো চিনা টান দুৰ্যোধন মামা। তেওঁ যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষসূত্ৰ হ'ব ভানু বৈদ্যহৰ সেনা। মামা, এতিয়াও ম্লান নহে ধৰ্মৰ মহিমা। এতিয়াও পুণ্যৱতী শাম্ব কুণ্ঠলা হ'ব পাৰো বিশ্বৰস বিশ্ব, হ'ব পাৰো শতপুত্ৰ। সেই বুলি মামা, বন্ধু বুলি সখা বুলি যাক সাৱধি ধৰিছো, শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ দ্ৰব্যকী নন্দনে নোৱাৰি ছিঙিবই বন্ধুত্বৰ দূত, নোৱাৰি ছিঙিবই প্ৰীতিৰ বান্ধোন। মই সকলো জানো সখা, সেয়েহে তোমাক সেনাপতি পদে বিভূষিত কৰিব খুজিছো। ভয় দুঃশাসন, ঘোষণা প্ৰচাৰ কৰা কুৰু বাহিনী অতি শীঘ্ৰে ৰণ যাত্ৰা কৰিব লাগিব। অংগৰাজ হ'ব আজি নিজেই সেনাপতি। ভয় দুঃশাসন দাদা, এইবাৰো যদি যুদ্ধত পৰাজয় হ'ব লগা হয়? অসম্ভৱ দাদা, এইবাৰ ৰণজয় অনিবাৰ্য আমাৰ। কৰ্ণ মহাৰথী যদি হয় সেনাপতি, সমৰত কৃষ্ণ অৰ্জুনে প্ৰমাণ কৰিব। আৰু ভীম দস্য কথা প্ৰকাশী বিক্ৰম মোৰ এইবাৰ যুদ্ধত পৰিচয় দিম তাক। এই দুঃশাসন কোন? এইবাৰ যুদ্ধত পৰিচয় দিম তাক। এই দুঃশাসন কোন? দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ মূৰ্খ বধ কৰি সামান্য ৰাক্ষস পাৰ হলি সীমাতই আপোন শক্তি। দুঃশাসনৰ ৰক্তপান, দুঃশাসনৰ ৰক্তপান, দুঃশাসনৰ ৰক্তপান। বোপা দুৰ্যোধন, মামা। মই এটা কথা ভাবিছো। কোৱা মামা। এই কুপতীয়া কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰি পঠিয়াব নোৱাৰিনে? ইয়াক দিহা লগাব পাৰিলেই পাণ্ডৱৰো বুদ্ধিৰ ভুৰুকা উদং জানি থবা। মামা, অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো। অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো, কিন্তু সেই যুদ্ধই শত্ৰুপক্ষৰ
ৰাজ্য স্বাধীন বুলি পঞ্চ পাণ্ডৱত কত চেষ্টা কৰি চালো, কিন্তু ক'ত পাণ্ডৱ দেখোন জীৱিত। নিৰ্মালিলো যদি গৃহ, প্ৰয়োগিলো হলাহল বিষ, আৰু কত মৃত্যু পৰি কৰি ৰচনা, কিন্তু আঁতৰতে উৰি গ'ল ষড়যন্ত্ৰৰ ঘোষ। সত্য কথা সখা, ৰূপ ধৰি মোৰ কুৰু বাহিনী কুৰুক্ষেত্ৰৰ মহাসময়ৰ কৰক প্ৰৱেশ। অন্যায়ৰ নাই প্ৰয়োজন, শক্তিহীন নুহে দুৰ্যোধন, এতিয়াও বৰ্তমান জীৱিত কৰ্ণ আৰু দুঃশাসন। শুভ সত্য সখা, বীৰে মাথো ধৰ্ম যুদ্ধ কৰি আহ্বান, জয় হয় কিম্বা কৰে মৃত্যুকালিঙ্গন। আজি ধৰ্ম লাগে, আজি পুণ্য লাগে, আজি দুৰ্যোধনক সকলো লাগে। অতদিন ক'ত আছিলা দুৰ্যোধন, ক'ত আছিলা? পাশা খেলত ধৰ্মলৈ মনত নপৰিল। ৰজস্বলা দ্ৰৌপদীক ৰাজসভাত ব্যৱস্থা কৰিবৰ সময়ত ধৰ্মলৈ মনত নপৰিল। মোৰ বৃদ্ধ পিতা এটাকৈ ৯৯টা ভাতৃ অন্ধকাৰ কাৰাগাৰত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি মাৰিবৰ সময়ত তোৰ ধৰ্মলৈ মনত নপৰিল। আজি